ছাত্ৰ সন্থা অগপই কৰিব নোৱাৰা কাম কৰিলে আলফাই। পৰেশ বৰুৱাৰ ধমকিত নতজানো অইল ইণ্ডিয়া লিমিটেড। অইলৰ 120 পদত লাগিল স্থানীয় প্ৰাৰ্থীৰ সংৰক্ষণৰ মহৰ। আলফাৰ ভয়ত কম্পমান ONGC আৰু অইল ইণ্ডিয়া লিমিটেড। আলফা নেতৃবৰ্গৰ চিন্তা চৰ্চাত নতুনত্বৰ পোহৰ। ৰাজ্যখনৰ 35 লাখ নিবনুৱালৈ আশাৰ বতৰা। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম গণ পৰিষদ আদি শক্তিয়ে কৰিব নোৱাৰা এক কঠিন কাম অৱশেষত অনায়াসে সম্পাদন কৰিলে সংযুক্ত মুক্তি বাহিনী অসমে। বিগত প্ৰায় 4 দশক জুৰি অসমস্থ কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো চাকৰিত 100% স্থানীয় প্ৰাৰ্থী নিযুক্তি দাবী কৰি আহিছে ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নিজৰ এই দাবী পূৰণৰ বাবে আছু যুৱ ছাত্ৰ পৰিষদে মাজে সময়ে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে। কিন্তু 4 দশক জোৰা নিজৰ সংগ্ৰামৰ পিছতো আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গই কেন্দ্ৰীয় চৰকাৰক অসমস্থিত অইল ইণ্ডিয়া লিমিটেড, ONGC, ভাৰতীয় ৰেল সেৱা, ভাৰতীয় খাদ্য নিগম আদি প্ৰতিষ্ঠানত 100% থলুৱা নিযুক্তিৰ দাবী মানি ল'বলৈ বাধ্য কৰিব নোৱাৰিলে। অৰাজনৈতিক সংগঠন আছু আৰু যুৱ ছাত্ৰ পৰিষদেই নহয়, দুবাৰকৈ ৰাজ্য শাসনৰ সুযোগ পোৱা আঞ্চলিকতাবাদী অসম গণ পৰিষদেও এই বিষয়টোৰ সন্দৰ্ভত কোনো বিশেষ সফলতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু অগপই বিগত 4 দশকত কৰিব নোৱাৰা এক কাম অৱশেষত কৰি দেখুৱালে আলফাই। আলফাৰ চিফ অৱ দ্য আৰ্মি ষ্টাফ পৰেশ বৰুৱাৰ ধমকিত নতজানো হৈ অইল ইণ্ডিয়া লিমিটেডে নিজৰ প্ৰতিষ্ঠানত খালী হোৱা কনিষ্ঠ সহায়কৰ মুঠ 120টা পদ স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ঘোষণা কৰে। অইল ইণ্ডিয়া লিমিটেডৰ HRAQ/RAC WPB/2021-02 ডেটেড 1 জুলাই 2021 নম্বৰৰ বিজ্ঞাপনটোলৈ ভালদৰে লক্ষ্য কৰক। স্পষ্টকৈ লিখা হৈছে, অইল ইণ্ডিয়া লিমিটেড ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম eligible candidates from its production and exploration areas in the districts of Dibrugarh, Tinsukia, Shivsagar and Charaideo in Assam for recruitment of work person in the following posts at oilfield headquarters Duliajan as per details given here under. অৰ্থাৎ দুলিয়াজানৰ হেডকোৱাৰ্টাৰত খালী হৈ থকা মুঠ 120টা কনিষ্ঠ সহায়ক পদৰ বাবে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্থানীয় প্ৰাৰ্থীসকলৰ পৰা আবেদন পত্ৰ আহ্বান কৰা হৈছে। আবেদন পত্ৰ আহ্বান কৰা মুঠ 120টা পদৰ ভিতৰৰে অনুসূচিত জাতিৰ বাবে 8টা, অনুসূচিত জনজাতিৰ বাবে 14টা, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে 32টা আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে 12টা পদ সংৰক্ষণ ঘোষণা কৰা হৈছে। শিক্ষাগত অৰ্হতা হিচাপে দেশৰ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে আবেদন প্ৰাৰ্থীসকলৰ কম্পিউটাৰ বিষয়ত ডিপ্ল'মা থাকিব লাগিব। অইল ইণ্ডিয়া লিমিটেডৰ তৃতীয় শ্ৰেণীৰ এই পদসমূহৰ দৰমহাৰ স্কেল 26,600 টকাৰ পৰা 90,000 টকা পৰ্যন্ত। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ আবেদন পত্ৰ দাখিলৰ অন্তিম সময়সীমা হিচাপে 15 আগষ্টৰ দিনটোক নিৰ্ধাৰণ কৰা হৈছিল। উল্লেখযোগ্য যে আলফাই বিগত কেইবছৰমানৰ পৰা অইল ইণ্ডিয়া লিমিটেড আৰু ONGCৰ ওপৰত স্থানীয় প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে অহৰহ হেঁচা প্ৰয়োগ কৰি আহিছে। নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনটোৰ এনে অবাৰিত হেঁচাৰ ওচৰত অইল ইণ্ডিয়া লিমিটেডৰ দৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান এটাই নিজৰ 120টাকৈ তৃতীয় বৰ্গৰ পদ প্ৰথমবাৰৰ বাবে অসমৰ স্থানীয় নিবনুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষিত ঘোষণা কৰাৰ ঘটনা বেছ তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। ৰাজ্যখনৰ প্ৰায় 35 লাখ নিবনুৱালৈ এয়া এক সুখবৰ হিচাপে পৰিচিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব, ইফালে ঘৰত চাউল, দাইল, শাক পাচলি, ফল মূল একোৱেই নাই। কি উপায় উলিয়াও এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।